guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো গাইস আজিৰ ভিডিওটো স্টাৰ্ট কৰো আজি মই বনাব লৈছো উজনি অসমৰ এটা খুবেই টেস্টি ৰেচিপি চাওক তাৰ কাৰণে কি ইনগ্ৰেডিয়েন্টস লৈছো প্ৰথমতে চাই লওক ইয়াত মই লৈছো কচু পাত বগা কচুটো লৈছো মই যেটো এনে নরমাল কচু হয় হেতুৱে লৈছো বগা কচুৰ কুমলিয়া পাতখিনি আৰু ঠাৰিখিনি লৈ মই প্ৰথমতে সৰু সৰুকে কাটি লৈছো চিলি কটাৰ পিছত মই ধুই লৈছো ধুই প্ৰথমতে এখন কেৰাহীত পানী দি দিছো আৰু এইখিনি প্ৰথমতে মই বইল কৰি লম ইয়াত মই পৰিমাণ অনুসৰি নিমখ দি দিছো এইখিনি এতিয়া বইল হ'বলৈ অকমান সময় গেছত থৈ দিম 15-20 মিনিট বইল কৰাৰ পিছত মই ইয়াৰ পানীৰ পৰা ভালকে কচুখিনি টুকি লম আৰু এইফালে মই লৈছো মসুৰ দাইল এবাটি এনেকে তিয়াই থৈ দিছো আৰু ইয়াত মই লৈছো থেকেৰা আপোনালোকে চিনিয়ে পায় থেকেৰা টেঙা হয় সেইকাৰণে কচু টেঙা বনাম যেহেতু মই সেইকাৰণে থেকেৰা ব্যৱহাৰ কৰিম আপোনালোকৰ ওচৰত যদি থেকেৰা নাথাকে তেনেহলে তেতেলী টেঙাও ব্যৱহাৰ কৰিব পাৰে আৰু যদি তেতেলী টেঙাও নাথাকে তেনেহলে বিলাহীৰ ব্যৱহাৰ কৰিব বিলাহীৰ ব্যৱহাৰ কিন্তু বহুত বেছিকৈ কৰিব লাগিব যেহেতু এটো কচু অকমান হলো টিঙিত ধৰে সেইকাৰণে মই প্ৰথমতে বইল কৰি পানীটো পেলাই লৈছো ইয়াৰ চাওক মোৰ কচুখিনি ভালকে বইল হৈ গৈছে আৰু মই পানীৰ পৰা ভালকে তুলি লৈছো আন এখন কেৰাহীত মই লৈ লৈছো কচুখিনি তুলি আৰু ইয়াত মই লৈছো এটা ডাঙৰ বিলাহী কাটি লৈছো এফালে মই তিয়াই থৈ দিয়া দাইলখিনিও লৈ লৈছো মসুৰ দাইল আৰু ইয়াত লৈছো 2-3 ফুটা নহৰু পিয়াজ এটা ডাঙৰ কাটি লৈছো 2-3টা লৈছো কেঁচা জলকীয়া আৰু থেকেৰাখিনি মই পানীত তিয়াই থৈ দিছিলো থেকেৰা ব্যৱহাৰ কৰাৰ আগতে প্ৰথমতে পানীত তিয়াই থৈ দিব তেতিয়া কোমলিব ইয়া চাওক এইখিনি কোমলি গৈছে আৰু থেকেৰাৰ পানীখিনিও মই ব্যৱহাৰ কৰিম এতিয়া মই এই গুটেই বস্তুখিনি ইয়াত দি দিম কেৰাহীত একেলগে দি মিক্স কৰি মই ঢাকন মাৰি থৈ দিম কেনেকৈ বনাও আপোনালোকে ভিডিওটো হেকলকৈ চাই থাকিব স্কিপ নকৰাকে একেবাৰে নতুন ভিডিও ৰেচিপি আপোনালোকে আগত খাইছেনে নাই জনাবচোন মোক কমেন্ট কৰি এতিয়া মই থেকেৰাখিনি প্ৰথমতে দি দিছো পানীখিনি এড কৰা নাই পানীখিনি মই পিছত দি দিম বাকি থকা মই এতিয়া মসুৰ দাইলখিনি ইয়াত দি দিছো আপোনালোকে দাইলৰ পৰিমাণটো কচুৰ পৰিমাণ অনুসৰি ল'ব কচুৰ পৰিমাণ বেছি ব্যৱহাৰ নকৰিব নহলে খাই বেয়া লাগিব এমুঠি কচুৱে ল'ব ইয়া চাওক মই একেবাৰে কম কচু লৈছো এইখিনি বহুত হৈ যাব এতিয়া মই কাটি থোৱা বিলাহীখিনিও ইয়াৰ লগত এড কৰি দিছো বাকি থকা নহৰু জলকীয়া আৰু পিয়াজখিনিও দি দিম নহৰু মই থেতালিও লোৱা নাই পিচিও লোৱা নাই মই কাটি লৈছো ডখৰকে আপোনালোকেও কাটি ল'ব আৰু পিয়াজৰ পৰিমাণটো কমাই ব্যৱহাৰ কৰিব বেছিকৈ ব্যৱহাৰ নকৰিব এতিয়া ইয়াত দি দিছো মই পৰিমাণ অনুসৰি নিমখ হালধি আৰু জলকীয়া গুৰি এইখিনি বস্তু আপোনালোকে নিজৰ পৰিমাণ অনুসৰি ব্যৱহাৰ কৰিব কোনে কিমান নিমখ খায় আৰু জ্বলা খায় কচুত অকমান জ্বলাটো দিলে ভাল লাগে যেহেতু অকমান টিঙিত ধৰাৰ চান্স থাকে আৰু সেই কাৰণে মই টেঙাৰ ব্যৱহাৰটো বেছিকৈ কৰিছো আৰু যেহেতু কচু টেঙা বনাইছো টেঙা নাথাকিলে খাই খুবেই বেয়া লাগিব আৰু এতিয়া মই ওপৰত দি দিছিলো কেঁচা মিঠাতেল দিয়াৰ পিছত গুটেইখিনি বস্তু মিক্স কৰি এনেকৈ থৈ দিছো এতিয়া চাওক এইখিনি মই 2-3 মিনিট ঢাকি থোৱাৰ পিছত লাহেকে অকমান মজি আহিছে এতিয়া মই ইয়াত থেকেৰাৰ পানীখিনি দি দিছো একেলগে থেকেৰাৰ পানীখিনি দিয়াৰ লগতে ইয়াত মই আৰু পানীৰ ব্যৱহাৰ কৰিম আৰু 1 কাপ পানী একেলগে দি দিম দি এইখিনি বস্তু মই ভালকে সিজিবলৈ ঢাকি থৈ দিম চাওক মই ইয়াত আৰু 1 কাপ পানীৰ ব্যৱহাৰ কৰিছো এইখিনি এতিয়া মই ভালকে ঢাকনখন মাৰি 15-20 মিনিট মান থৈ দিম থেকেৰাখিনিও কোমলি আহিছে তেলৰ পৰিমাণ প্ৰথমতে কম ব্যৱহাৰ কৰিব যেহেতু এইখিনি হোৱাৰ পিছত আকৌ মই কেনেকৈ কি কৰো আপোনালোকে ভিডিওটো হেকলকৈ চাই থাকিব নিশ্চয় গম পাব মই কেনেকনো বনাইছো আৰু এইটো নামনি অসমত খুবেই কম মানুহে জানে চাওক এইখিনি এতিয়া মই এইখিনি ঘুটনিৰে ঘুটি দিম ঘুটনিৰে ঘুটি ল'ব ঘুটনিৰে ঘুটিলে গোটেইখিনি বস্তু মিক্স হৈ যাব ভালদৰে চাওক মিক্স হৈ গৈছে আৰু এইখিনি উতলি একেবাৰে হৈ গৈছে মই গেছৰ ফ্লেমটো অফ কৰি দিছো এইফালে আন এখন কেৰাহীত মই এতিয়া দি দিম শুকান জলকীয়া কেইটামান লৈছো আৰু নহৰু কেইটামান লৈছো থেতালি এতিয়া মই ইয়াত পৰিমাণ অনুসৰি মিঠাতেল দি দিম আৰু দি ইয়াত মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে বাকি বস্তুখিনি ইয়াত দি দিম জলকীয়া আৰু নহৰুখিনি যেহেতু বাগাৰ দিম সেইকাৰণে শুকান জলকীয়াৰ ব্যৱহাৰ কৰিছো
এতিয়া শুকান জলকীয়াখিনি আৰু নহৰুখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। তাৰপিছত মই বনাই থোৱা কচু টেঙাখিনি ইয়াৰ ওপৰত দি দিম। এইখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া মই এইখিনি ঢালি দিছোঁ। চাওক এনেকৈ বাগাৰ দি ল'ব। এয়া উতলি আহিছে। এতিয়া এইখিনি মই অফ কৰি দিছোঁ। এয়া অফ কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ উলিয়াইছোঁ। খাবলৈ খুবেই টেষ্টি হয় আৰু এইটো উজনি অসমৰ খুবেই টেষ্টি আৰু জনপ্ৰিয় এটা ৰেচিপি হয়। নিশ্চয় আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব। নামনি অসমত এনেই আমি কচু ভাজি খাওঁৱেই বাৰু, কচু জালুকেৰ সৈতে খাওঁ বা শুকান মাছ দি খাওঁ, কিন্তু কচু টেঙা খুব কম মানুহেই খায়। আৰু আপোনালোকে যদি নাই খোৱা তেনেহ'লে এবাৰ নিশ্চয় বনাই খাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। থেংক ইউ ছ' মাছ।